এইখিনি দেখিছে যে ব্ৰইলাৰ মাংস, এইখিনি যোৱাকালি অনা হৈছিলে, অলপ থৈ দিছিলোঁ আৰু এইখিনি এতিয়া বনাবলৈ লৈছোঁ। আজি বিহু দিনা হয় আৰু মই উৰুকাৰ দিনাখন দিব নোৱাৰিলোঁ যিহেতু মোৰ অলপ জ্বৰ হৈছিলে আৰু সেইকাৰণে আজি ভিডিঅ'টো আগবঢ়াইছোঁ। আমি বিহু দিনাখনো ভাত কিহেৰে খালোঁ। এইখিনি মাছ আনিলে আৰু ব্ৰইলাৰ মাংস আছিলেই আৰু মই ভাতকেইটাত লাগিছোঁ অলপ। মায়ে কুটা বাচাত লাগি আছে পাচলিখিনি। ভাত যিহেতু আমি চৌকাতে বনাওঁ, ভাতত মই লাগি আছোঁ। ভাতখিনি সিজা নাই আৰু আজি ঘৰৰ চাউলৰ ভাত বনাইছোঁ। আৰু এইখিনি যোৱাকালিৰে গাহৰি মাংস। গাহৰি যিহেতু মই নাখাওঁ, মোৰ মানুহজনে খায় বাৰু, মানুহজনৰ কাৰণে আছে। তাৰপিছত মায়ে আকৌ আনফালে চৌকাত মাছ ভাজি আছে। ঠাণ্ডা দিনত জুইৰ ওচৰত বহি কিবা এটা কাম কৰিবলৈ খুব ভাল লাগি যায় আৰু গাটো। এইফালে ভাত হৈ গ'ল, মই আকৌ গেছত এইফালে দেহালেও অকণমান মাছ বনাইছোঁ। আলুখিনি সিজাই লৈছিলোঁ। এইফালে মানুহজন আহিলে, মোৰ গা বেয়া দেখি পেলাই তেওঁ মাংসত লাগিলে আৰু মই ছোৱালীলৈ মাছ বনাম। তাইক আজি মাংস নিদিওঁ বাৰু, নাইলে আলু অকণ সিজাই ল'লোঁ। আলু আৰু অমিতা, পাঁচফোৰণ আৰু পিঁয়াজ অকণমান দি পেলাই। এইফালে মানুহজনে বনাই আছে আমালৈ মাংস আৰু ইয়াত পিঁয়াজ, পিঁয়াজ, পাঁচফোৰণ, অমিতা, আলুকণ ভাঙি পেলাই ছোৱালীলৈ চিম্পুলকৈ বনাইছোঁ। তাইতো একো তেনেকৈ জ্বলা মছলা খাবও নোৱাৰে বা নিদিওঁ তাইক খাবলৈ। হালধি নিমখ অকণ দি এনেকৈ লৰাই ল'লোঁ। লৰাই তাত পানী দিয়ে দিম আৰু পানীটো অকণ উতল আহোঁতেই মাছ পিচ দি ল'লোঁ। পেটি চাইজৰ মাছ দিছোঁ, ইয়াত যিহেতু কাঁইট কম থাকে। আমাৰজনে পূৰা মছলা ঢালি আছে আৰু আনফালে পানী অকণো গৰমাইছোঁ মাংসত দিবৰ কাৰণে। আৰু ছাইডত আলু কেইপিচমান ভাজি মই ৰখাই দিছিলোঁ। মায়ে যিহেতু আমাৰ আলু নাখায়, আমিতো খাওঁ, আমাৰ কাৰণে দিবলৈ। এইখিনি হোৱাৰ পিছত আমাৰ আলু দি দিম আৰু কেতিয়াও ধনিয়া কটাৰী বা চুৰিয়ে কাটি দিব নালাগে, হাতেৰে মোহাৰিহে দিব লাগে, তেতিয়া বোলে টেষ্টটো বেছি ভাল হয়। হয় নেকি? ৰান্ধনি কথা, মই হ'লে কাটি দিওঁ। অ'কে দেই। আৰু আনফালে আমাৰ আকৌ মাছৰ গাল, পেটু ভাত দি পেলাই মায়ে ভাজিছে। আজি ভাত সাজ এনেকৈ ঘৰৰ চাউলৰ ভাত, মাছৰ পেটু, গাল, তাৰপিছত মাছৰ তৰকাৰী। মানুহজনে আকৌ মাছ আমাৰ ফ্ৰাই কৰি দিলে ভাল পায়, গাহৰি মাংস। তাত চিকেনো আছে বাৰু, যোৱাকালিৰ ব্ৰইলাৰ মাংস অলপ, আজি জোল বনাইছোঁ। আজি ভিডিঅ'টো এনেদৰে সামৰণি মাৰিছোঁ। এনেদৰে আমাৰ বিহুটো পাৰ হ'ল। বাই।